নমস্কাৰ বন্ধুসকল, মোৰ নাম সৌৰভ আৰু আপোনালোকে চাই আছে সৌৰভ টেক। আজি আমি চাম কেনেকৈ আপোনাৰ এণ্ড্ৰইড মোবাইলত আপোনাৰ জিমেইল একাউণ্ট ৰিমুভ কৰিব পাৰি বা ডিলিট কৰিব পাৰি মাত্ৰ 1 মিনিটত। বলক দেৰি নকৰি ভিডিঅ'টো আগবঢ়াওঁ। প্ৰথমে আপোনাৰ মোবাইলত জিমেইলত যাব। জিমেইলটো অন কৰাৰ পিছত একেবাৰে ওপৰত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মেনেজ একাউণ্ট অন দিছ ডিভাইচ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত গুগলত ক্লিক কৰিব। গুগলত ক্লিক কৰি ধৰি লোৱা যোনটো জিমেইল একাউণ্ট আপুনি ডিলিট কৰিব সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু ওপৰত 3 ডটত ক্লিক কৰিব। ক্লিক হোৱাৰ পিছত ইয়াতে দেখা পাই আছে ৰিমুভ একাউণ্ট 2 নম্বৰটো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৰিমুভ একাউণ্ট ক্লিক কৰি আপোনাৰ জিমেইল একাউণ্টটো ডিলিট কৰি দিব। সো ফ্ৰেণ্ড, ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব।